हेलो स्टूडेंट्स তোমালোকৰ কাৰণে লৈ আহিছো জিকিৰৰ পৰা 100% কমন আমাৰ হাতত সময় নাই যেহেতু মই তোমালোকক কমকে ওলাই দিছো যিসকল 2025 ত মেট্ৰিক পৰীক্ষা দিবা এইফালে তোমালোকে ইয়াতে যে ব্যাখ্যা আছে এই ব্যাখ্যাবিলাক তোমালোকে মিছ নকৰিবা ইয়াতে মই দিছো তোমালোকক ক নম্বৰটো দিছো 100% বুলি ইয়াতে দি দিছো যে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰসুল লুকাই আছে মুমিনৰ আৰত এইটো কোশ্চেন আহি থাকে এইটো কোশ্চেন যে পঢ়া নাই এতিয়া লৈকে তোমালোকে পঢ়ি লোৱা এটা এইটো কোশ্চেন আহিবই তাৰ পিছত খ নম্বৰটো কমন হয় মক্কাত দুৱাৰত সাহাব তিৰবেনীৰ ঘাট বেহাব নোৱাৰে তাত মায়াই ফেটে বাট ক আৰু খ দিছো গ নম্বৰটো পঢ়িব নালাগে এই দুটাই কমন হয় 100% হয় 2025 চনৰ কাৰণে হয় 2025 ত তোমালোকক দিব ইয়াতে 4 মাৰ্কৰ কোশ্চেন দিয়ে নেকি ইয়াৰ পৰা না 3 মাৰ্কৰে এই দুটা তোমালোকে পঢ়িবাই ইয়াতে টোটাল 4টা কোশ্চেন আছে আৰু এইফালে আছে এটা এইটো হয় মক্কাত দুৱাৰত সাহাব জীৱই মাৰে তালি যেনে হালে হলৰ লগত দৰিকা টপালি এইটো কোশ্চেন তোমালোকে কমন নহয় এবাৰ মই এটা কমন কোৱা নাই ইয়াতে 4টাৰ ভিতৰত মই মাত্ৰ দুটা দিলো যে ক নম্বৰটো আৰু খ নম্বৰটো তোমালোকক কমন দিলো ইয়াৰ পৰা তোমালোকৰ এটা কোশ্চেন মেট্ৰিকত আহিব আহাৰ খুব চান্স আছে তাৰ পিছত ইয়াতে 1 নম্বৰীয়া 3টা আছে ইয়াতে পঢ়িবা তলৰ শব্দবোৰ অৰ্থ লিখা এই মুমিনটো ইয়াত দিয়ে প্ৰায় দি থাকে মুমিন শব্দৰ অৰ্থ ইয়াতে 5টা আছে 5টাই পঢ়িবা তাৰ পিছত ইয়াতে ইমান আৰু কমন নাই যিসকলে বৰগীত চেপ্টাৰ পঢ়িছা বৰগীত আৰু জিকিৰৰ পৰা তোমালোকক এটাকৈ দিব যিকোনো এটা কোশ্চেন লিখিব আহিব সেই কাৰণে তোমালোকে এটা চেপ্টাৰ যদি ভালকৈ পঢ়িছা তেনেহলে তাও হ'ব তোমালোকৰ কাৰণে ভাল হ'ব আজিৰ ভিডিও ইমানেই আছিল দেখা হ'ব পৰৱৰ্তী ভিডিওত